হেল্ল' ফ্ৰেণ্ডছ, আমি আজি গৈছিলোঁ গোলাঘাটৰ এগৰাকী লগৰ ঘৰলৈ। তাতে আমি দেখি বহুত ভাল লগা এটা বস্তু য'ত আমি দোকানতহে কিনিবলৈ পাওঁ। সেইটো হৈছে আপোনাৰ কাজু বাদাম। যিটো বাদাম আমি দোকানত কিনোতেহে দেখি পাইছোঁ বগা, কিন্তু সেই বাদামটো যে গছজোপা কেনেকেনো লাগে সেইটো দেখি পোৱা নাছিলোঁ। কিন্তু আজি সেই লগৰজনী ঘৰলৈ গৈ গছজোপাৰ সৈতে বাদামকেইটা ধুনীয়াকৈ দেখি পালোঁ আৰু বহুত ভাল লাগিলে। দেখিছেনে ইমান ধুনীয়াকৈ কাজু বাদামটো লাগি আছে, দেখিছে সৰুটো, এইফালে এইটো ধুনীয়াকৈ লাগি আছে। আৰু কাজু বাদাম হয়, কাজু বাদাম কমিছেগৈ লগাটো, গছজোপাত বেছি লাগি থকা নাই। এতিয়া সৰিলে ঢেৰ বুটলি থৈছে সিহঁতৰ ঘৰতে। এইজোপা হৈছে কাজু বাদামৰ গছ, এইবোৰ কাজু বাদাম হয়। দেখিছেনে কাজু বাদামবোৰ? মই কিন্তু আজি ফাৰ্ষ্ট দেখিছোঁ, বহুত ভাল লাগিলে। গছজোপাও 3জোপা আছে তাতে গছ। এইজোপা হৈছে চেৰিফা কঁঠাল বুলি কয়। এজোপা চেৰিফা কঁঠাল, দেখিছেনে চেৰিফা কঁঠালটো? ময়ো এই গছজোপাও আজি ফাৰ্ষ্ট দেখিছোঁ। আপোনালোকে বাৰু দেখিছেনে জনাবচোন। মই কিন্তু কাজু বাদামৰ গছ আৰু চেৰিফা কঁঠালৰ গছ আজি ফাৰ্ষ্ট দেখিছোঁ, বহুত ভাল লাগিলে। এটা যে অচিনাকি বস্তু এটা চিনি পালোঁ। এনেকুৱা নতুন ঠাইলৈ গৈ যদি এটা নতুন নেদেখা বস্তু এটা দেখি পাওঁ, খুবেই ভাল লাগে। এয়া লগৰজনীৰ ঘৰত আমি আম খাবলৈ লৈছোঁ। আম খাই মেলি এয়া আমাক ভাত খাব দিছে। বহুত এনজয় কৰিলোঁ, ভাল লাগিলে গৈ লগৰখিনিৰ লগত। সকলোৱে কথা পাতি হাঁহি ফূৰ্তিকৈ ভাত সাজ খাই ভাল লাগে, নহয় জানো? অকণমান ওলাই গৈ মনটো ভাল লাগে। আমাৰ লগৰ এয়া পাৰ্টি হয়। এয়া হৈছে আমাৰ ল'ৰা ছোৱালীকেইটা, দেখিছেনে কিমান ধুনীয়াকৈ খেলি আছে। সিহঁতিও বহুত ফূৰ্তি পালে, ইমান যে ফূৰ্তি পাইছে সিহঁতে একেলগে ধুনীয়াকৈ খেলিবলৈ পায়। আজি সোনকালেও ছুটি দিলে, সেইটো কাৰণে আমি গ'লোঁ ওলাই অলপ। ধুনীয়াকৈ সিহঁতিও সময়টো স্পেণ্ড কৰিলে, ভাল লাগিলে। আৰু এনেদৰে ফূৰ্তি কৰিবলৈ ক'তনো পায় আৰু, স্কুলতে অহা যোৱা কৰি থাকোঁতেই যায়। সেইটো কাৰণে অলপ ওলাই গ'লে ভাল আৰু সিহঁতৰ মনটো ভাল লাগে, খেলিবলৈ পায়।